হাই হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি ভ্লগলৈ। যোৱাটো ভ্লগত আমি পাৰ্বতী পাহাৰ মন্দিৰৰ পৰা দেখাইছিলোঁ। তো আজি তাৰ পাছত আমি ক'লৈ গ'লোঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। তো ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। খুব ধুনীয়া ধুনীয়া কিছুমান দৃশ্য দেখুৱাবলৈ আপোনালোকক সক্ষম হ'ম, গতিকে আপোনালোকে আমাৰ লগত ভিডিঅ'টোত শেষলৈকে থাকিব। তো আমি এতিয়া বকতান পাই গ'লোহি, কিন্তু আমি হয়তো বেগ যাব লাগিব, আমি অলপ বেছি আগবাঢ়ি আহিলোঁ। তো আমি অলপ বেছিকৈ আগবাঢ়ি গৈছিলোঁ, গতিকে আমি অলপ বেক আহিলোঁ। বেক আহি মেলি আমি যিটো উকিয়াম যোৱা যিটো ৰাস্তা, আপোনালোকে গুগলত ছাৰ্চ কৰিলেও গম পাব উকিয়াম লেক। তো মেঘালয়ৰ বৰ্ডাৰত হয় একেবাৰে, প্লেচটো খুব ধুনীয়া এটা ঠাই। তো আমি এতিয়া উকিয়াম যোৱা যিটো ৰাস্তা, আমি সেই ৰাস্তাইদি গৈ আছোঁ। চ' আপোনালোকে পৰিৱেশটো চব কিমান ধুনীয়া, খুব ৰাস্তাটো মানে আপোনালোক কি ক'ম, গছ গছনি আছে, ইফালে দূৰৰ পৰা পাহাৰখন দেখা পাই থাকে। তো দেখিছে আপোনালোকে চাই যাওক ধুনীয়াকৈ, ইমান ধুনীয়া ধুনীয়া ঠাই। তো মজা লাগিছে, মানে গছ গছনি আছে কাষে কাষে, ধাননি পথাৰ, একদম বঢ়িয়া লাগিছে একদম। তাতে বেলিটো এতিয়া সিফাললৈ গৈছে, গতিকে সূৰ্যৰ ৰশ্মিখিনি ধুনীয়াকৈ পৰিছে, একদম মজা লাগিছে। মানে ৰাইডটো একদম আল্টিমেট হ'বলৈ গৈ আছে। তো আপোনালোকে আমাৰ লগত চাই থাকক। আচলতে মই আপোনালোকক সদায় কৈ থাকোঁ যে এনেধৰণৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাইলৈ আহিলে মনটো সঁচাকৈ ভাল লাগে। আৰু মই যেতিয়াই বন্ধ পাওঁ তেতিয়াই এনেধৰণৰ ঠাইবিলাক ফুৰিবলৈ যত্ন কৰোঁ, আৰু আপোনালোককো দেখুৱাবলৈ যত্ন কৰিছোঁ কিছুদিনৰ পৰা। গতিকে চাওকচোন আপোনালোকে, ৰাস্তাটো ইমান ধুনীয়া, ওখ ওখ গছ কাষে কাষে, কিমান যে ভাল লাগিছে। তো চাওক না আপোনালোকে, কি মানে ঠাই, মানে কি ক'ম আপোনালোকক। তো এয়া ছাগলী দেখিছে কিমান ধুনীয়া পাহাৰৰ কাষত, একদম মজা লাগিছে মানে আল্টিমেট। তাতে বেলিটো একদম সন্মুখৰ ফালৰ পৰা একদম ধুনীয়া লাগিছে, মানে কিবা এটা আজি বতৰটো খুব ধুনীয়া, তো মজা লাগিছে মানে। ৱাও, চাওক না আপোনালোকে, কিমান ধুনীয়া লাগিছে। সেই পাহাৰখন দেখিছে নহয় আপোনালোকে। তো আমি এই ৰাস্তাটোতে গৈ 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 সেই পাহাৰখনৰ একদম কাষত লাগিমগৈ। তো পাহাৰখন একদম মানে আমাৰ অসম আৰু মেঘালয়ৰ একেবাৰে বৰ্ডাৰত আছে। তো আল্টিমেট লাগিব একদম, আপোনালোককো দেখাই দিম বাৰু ধুনীয়াকৈ ওচৰৰ পৰা। তো চাওক না আপোনালোকে, পৰিৱেশটো কি চালিয়া লাগিছে। তো মই আপোনালোকক এই ঠাইখিনিৰ আপোনালোকক মই ডিটেইলছটো দি দিছোঁ। আপোনালোকে যদি গুৱাহাটীৰ পৰা আহে তেন্তে আপোনালোকে বকো পাৰ হৈ আহিব লাগিব। বকো পাৰ হৈ আহি আপোনালোকে লেফ্ট ছাইডে কেইটামান ৰাস্তা পাব, তাত আপোনালোকে সুধিলেই হ'ল যে আপোনালোকে উকিয়াম কোনফালে যায়। তো আপোনালোকে দেখাই দিব, আপোনালোকক সকলোৱে দেখাই দিব। তো মানে যদি আপোনালোকৰ কেতিয়াবা এনেই ফুৰিবলৈও যদি মন যায়, তো আপোনালোকে নিজৰ প্ৰাইভেট গাড়ী লৈও আহিব পাৰে। কিমান ধুনীয়া চাওক, এনেই আপোনালোকে এক পাক মাৰি আহিলে মানে আপোনালোকৰ মনটো ভাল লাগি যাব। তো ঠাইখিনি দেখিয়ে আপোনালোকে গম পাইছে, সৌন্দৰ্যটো দেখিয়ে গম পাইছে আপোনালোকে যে মনটো কেনেকুৱা লাগিব। তো আল্টিমেট ঠাই, মানে আমি কি ক'ম, মানে আমি ক'লৈ গৈ আছোঁ নিজে নাজানো, কিন্তু মজা লাগিছে মানে একদম বিন্দাছ। এই নদীখন হয়তো মেঘালয়ৰ পৰা বৈ আহিছে, খুব ধুনীয়া এখন নদী। আগতে মানে আমাক LP স্কুলত যেতিয়া প্ৰাকৃতিক দৃশ্য আঁকিবলৈ কয়, তেতিয়া আমি পাহাৰখনৰ লগতে এখন নদী আঁকিছিলোঁ। তো আপোনালোকৰো হয়তো সেই এক্সপিৰিয়েঞ্চটো আছে, তো মনত পৰি গৈছে। আৰু আমি এতিয়া আহি আহি পালোঁহি উকিয়ামৰ যিটো মেইন মাৰ্কেট প্লেচ। তো মই আপোনালোকক যিখিনি ঠাই দেখালোঁ সেইখিনি ঠাই পাৰ হৈ আহি উকিয়ামৰ মেইন মাৰ্কেট প্লেচ পাব। তো ইয়াৰ পাছত আমি ক'লৈ যাওঁ আপোনালোকক সম্পূৰ্ণকৈ দেখাই থাকিম বাৰু। তো ঠাইখিনি ভাল লাগিছে, মই বাৰে বাৰে কৈ আছোঁ আপোনালোকক। তো আৰু মই ভিডিঅ'বিলাক আপোনালোকক অকণমানো ফুটেজবিলাক অকণমানো কাট নকৰাকৈ এইকাৰণে দেখাই আছোঁ, কাৰণ ঠাইখিনি কিবা এটা ভাল লাগিছে। হয়তো ভিডিঅ'টো দীঘল হ'ব পাৰে, কিন্তু ঠাইখিনি ভাল লাগিছে, আপোনালোককো দেখাওঁ বুলি সম্পূৰ্ণকৈ ফুটেজবিলাক অলপো কাট নকৰাকৈ আপোনালোকক সম্পূৰ্ণকৈ দেখাই আছোঁ।
আৰু আশা কৰিছোঁ আপোনালোকেও ভাল পাইছে আৰু যদি ভাল লাগিছে তেন্তে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট এটা কৰি দিব। তো আমি এতিয়া মেইন ৰাস্তাৰ পৰা আমি ৰাইট ছাইডে সোমালোঁ। ৰাইট ছাইডে সোমাই এতিয়া এখন গাঁৱৰ মাজেদি গৈ আছোঁ। গাঁওখনৰ মই কিবা পাহাৰীয়া যেনো লাগিছে আৰু কিবা সমতল ঠাই যেনো লাগিছে, কিন্তু খুব পৰিপাটি দেই গাঁওখন। আপোনালোকে ভিডিঅ' ফুটেজত গম পাইছেনে নাই নাজানো, কিন্তু ঘৰ বাৰীবিলাক খুব ধুনীয়া পৰিপাটি কৰি ৰাখিছে। তামোল পাণে ভৰা, মানে এখন চহা গাঁও আৰু গাঁৱৰ যিটো মেইন সৌন্দৰ্য থাকে সেই সৌন্দৰ্যটো চাওঁ বুলি ক'লে তাৰমানে মই এই গাঁওখনত দেখা পাইছোঁ। তো এই ঘৰ বাৰীবিলাক দেখিছে আপোনালোকে খুব পৰিপাটি কৰি ৰাখিছে। হয়তো আমাৰ কোনোবা এখন জনজাতীয় মানুহৰে গাঁও হ'ব। তো ধুনীয়া লাগিছে। এই তামোল গছবিলাক দেখিছে আপোনালোকে, ঘৰ বাৰীবিলাক কিমান ধুনীয়া পৰিপাটি। কিন্তু ৰাস্তাটো অলপ বেয়া বাৰু, ৰাস্তাটো বেয়া যদিও আচলতে সাধাৰণতে গাঁৱৰ ৰাস্তাবিলাক আজিকালি বাৰু যথেষ্ট উন্নত হৈছে, কিন্তু আগতে গাঁৱৰ ৰাস্তাবিলাক এনেধৰণে আছিলে। গতিকে আমি গৈ ক'ত পাওঁগৈ নাজানো, কিন্তু গৈ আছোঁ। চাওঁচোন, লগৰজনে চিনি পাওঁ বুলি কৈছে, তথাপিতো সি অলপ কনফিউজ হৈ আছে। তথাপিতো গৈ আছোঁ, আপোনালোকক ক'ত পাওঁগৈ আপোনালোকক দেখাই থাকিম বাৰু। আমাৰ অলপ ৰাস্তা খেলি মেলি লাগি গ'ল, মানে আমি যিখিনি ঠাইলৈ আহিছিলোঁ তো সেইখিনি ঠাই ওচৰতে হয়, কিন্তু ইয়াৰ আগত মানে পাহাৰ আছে। পাহাৰ পাৰ হয়তো যাব নোৱাৰি, কিন্তু আমাৰ ৰাস্তাটো অলপ মেপত ভুলকৈ দেখাই দিলে। যি নহওক, যদি আমি এনেকৈ ট্ৰিপটোত আহিছোঁ, গতিকে অলপ কষ্ট হ'লেও কথা নাই, ভাল লাগিছে। ধুনীয়া ঠাই, পাহাৰৰ কাষৰ ঠাই, মজা লাগিছে। তো আপোনালোকে আমাৰ লগত শেষলৈকে থাকিব। তো কেনেকুৱা হয় আপোনালোকক দেখুৱাই যাম। মানে অকণ পাছফালতো দেখাই দিছোঁ। এখন দেখিছে আপোনালোকে দলং এখন আছে, ইফালে পাহাৰ আছে। তো এই পাহাৰখিনি পাৰ হৈ আছে আমি যিখিনি ঠাইলৈ যাম। অলপ আমাৰ ৰাস্তাটো অলপ খেলি মেলি লাগিছে, চাওঁচোন কি হয়। তো দলংখন আমি এতিয়া পাৰ হ'ব লাগিব, পাৰ হ'ব পাৰিব বুলি কৈছে। অলপ ভঙা আছে, কিন্তু তথাপিতো চেষ্টা কৰি চাওঁ। ঠাইখিনি ভাল লাগিছে কাৰণে ইপাৰলৈ গৈ চাবলৈও মন গৈছে, কিনো আছে সিফালে। আমি এনেধৰণৰ সীমান্ত ঠাইত খুব কম ফুৰিছোঁ, কিন্তু ভাল লাগিছে কাৰণে আমি পাৰ হৈ দিছোঁ। অলপ কষ্ট হৈছে, ভয়ো লাগিছে, অচিনাকি ঠাই যিহেতু, কিন্তু মজা লাগিছে। ঠাইখিনি কিন্তু বঢ়িয়া লাগিছে দেই, ঠাইখিনি মজা কিন্তু। এতিয়া মই আপোনালোকক দলংখনৰ অৱস্থাটো দেখাই দিছোঁ। চাওক, আমি কোনখন দলং পাৰ হৈ আহিলোঁ, কিন্তু নদীখনৰ পানীখিনি কিন্তু মানিব লাগিব, একদম আল্টিমেট চাফা। তো বঢ়িয়া লাগিছে মানে, চাওক আপোনালোকে। ধুনীয়া ঠাই, আপোনালোকে চাওকচোন, একদম মজা, একদম ধুনীয়া নিৰ্জন ঠাই, পানী বৈ আছে একদম পাহাৰ, একদম বঢ়িয়া। তো আগলৈ দেখাই থাকিম, আপোনালোকে আমাৰ লগত থাকিব। আপোনালোকে ঠাইখিনি চাওক, কিমান ধুনীয়া, পাহাৰৰ কাষে কাষে ইমান ধুনীয়া এখন গাঁও আছে। তো একচুৱেলি এইটো চাইড মেঘালয় পৰে নেকি? এইটো পাৰে আপোনাৰ এইটো পাৰে মেঘালয় পৰিব অলপ গ'লে। এইটো বঢ়িয়া কিন্তু দেই, আপোনালোকে চাওক, অলপ জুম কৰি দেখাই দিছোঁ। তো আমাৰ জাৰ্ণিটো পুনৰ আমি ষ্টাৰ্ট কৰি দিলোঁ। অলপ পানী চানী খাই ল'লোঁ, পানী খাই মেলি এতিয়া আমি মেঘালয়ৰ গাঁৱৰ মাজত সোমাই গ'লোঁ। তো খুব ধুনীয়া পৰিৱেশ। আগতে শ্বিলং, চেৰাপুঞ্জী এইবিলাকলৈ গৈছোঁ, কিন্তু মেঘালয়ৰ মেইন যিবিলাক গাঁৱৰ পৰিৱেশ সেইবিলাকতো দেখা নাই। তো আপোনালোকেও চাওকচোন মেঘালয়ৰ গাঁৱৰ পৰিৱেশ কেনেকুৱা। তো ৰাস্তাটো অলপ বেয়া, মানে পাহাৰৰ কাষৰ ৰাস্তাটো, আৰু এইফালে ইমান কমিউনিকেশ্যনো ভাল নহয়। গতিকে কিন্তু মোৰ লগৰজনে যিজনে বাইক চলাই আছে, লুইণ্টেল ছাৰে বোলে এনেধৰণৰ হিলছ এৰিয়াত বাইক চলাই খুব ভাল পায়। তো তেওঁ পূৰা তামাম এনজয় কৰিছে। তো মজা লাগিছে বোলে, তামাম কৰি গৈ আছে পূৰা। তো মই বাইক চলাওঁ বুলি কৈছিলোঁ, কিন্তু মোক দিয়া নাই মানে তেওঁ বাইক চলাবলৈ। তেওঁ ভাল পাইছে বোলে, এনেধৰণৰ ঠাইত তেওঁ বাইক চলাই ভাল পায়। তো মজা লাগিছে, চাওঁচোন আগলৈ কি দেখা পাওঁ। আৰু বেলিটো আমাৰ সন্মুখত থকাৰ বাবে ফুটেজবিলাক অলপ ক'লা ক'লা আহিছে, কিন্তু আপোনালোকে যদি অলপ ভালকৈ চাই তেন্তে আপোনালোকে এই সৌন্দৰ্যটো আপোনালোকে ভালকৈ ধৰিব পাৰিব। তো কেনেকুৱা লাগিছে ঠাইখিনি আপোনালোকে কমেণ্টত জনাই দিবচোন।
খুব পৰিপাটি গাঁও, এখন ফিল্ড, ইয়াত হয়তো এখন গাঁৱৰ বিদ্যালয়ৰ খেলপথাৰ চাগে। তো মানুহবিলাকে আমাক ইমান ঘূৰি ঘূৰি চাইছে, আমি তাৰমানে আজি চিয়'ৰ যে আমাৰ ৰাস্তা খেলি মেলি লাগিলে, কাৰণ এইফালে মানুহৰ আহ যাহে নাই। তো আগত এখন দলং দেখা পাইছোঁ, দলংখন দি আমি যিখন যাব নোৱাৰিম, বাইকখন ঘূৰাব লাগিব নেকি, একদম ভঙা মানে। তো তলেদি ৰাস্তা আছে চাগে, আমি চাওঁচোন। এতিয়া উপায় নাই, বাইক ঘূৰাবলগীয়া হৈছে। কিন্তু এনেধৰণৰ ঠাইবিলাক এক্সপ্ল'ৰ কৰি ভাল লাগিছে মানে। তো এডভেঞ্চাৰাছ হ'লে অলপ ভাল লাগে। তো হিলছ এৰিয়াত এইটো সাধাৰণ আৰু কথাটো একদম স্বাভাৱিক কথা আৰু। তো এতিয়া বাইক ঘূৰাই মেলি আমি ইফালেদি যাব লাগিব। ব্ৰিজ এখন আছে, তো ব্ৰিজখন মানে বাঁহৰ ব্ৰিজখন ভঙা, তো তলেদি যাব লাগিব। তো গতিকে উপায় নাই আৰু, মজা লাগিছে কিন্তু। আজি ক'ত ফচিলোঁ আৰু মানে ঠাইখিনি আমাৰ অচিনাকি ঠাই, আমি ক'ত গৈ আছোঁ, ক'ত ওলামগৈ একো গম পোৱা নাই, কিন্তু আগলৈ গৈ আছোঁ, ভাল লাগিছে কাৰণে গৈ আছোঁ। আৰু মানুহবিলাকে আমাক ইমান ঘূৰি ঘূৰি চাইছে নহয়, আপোনালোকক কি ক'ম মানে। আৰু আমি এইকাৰণেই চিয়'ৰ যে আমাৰ ৰাস্তাটো ভুল হ'ল বুলি, কাৰণ আমি আপোনালোকে দেখা পাইছে, আমি গৈ থাকোঁতে ৰাস্তাত আমি এখনো বাইকো পোৱা নাই, এখনো গাড়ীও পোৱা নাই। তাৰমানে আমি ক'লৈ গৈ আছোঁ, কি কৰিবলৈ গৈ আছোঁ, একো গমেই পোৱা নাই মানে। ৰাস্তাখিনি দেখিছে আপোনালোকে, ভঙা ৰাস্তা, দলং নাই, কিন্তু একদম মানে কি ক'ম, সাংঘাতিক এক্সপিৰিয়েঞ্চ মানে। দেখিছে আপোনালোকে, ৰাস্তা ভঙা, এই পানীৰ মাজেদি আমি বাইক চলাই যাবলগীয়া হৈছে। আৰু মোৰ লগৰজনে মানে আল্টিমেট বাইক চলাইছে, মানে কি ক'ম মানে। তেওঁ দেখিছে আপোনালোকে চলোৱাটো, বিন্দাছ একদম চলাই গৈ আছে, তেওঁ মজা এনজয় কৰিছে মানে। তো পৰিৱেশটো চাওক আপোনালোকে, পাহাৰৰ টিলাবিলাকত ধুনীয়া ধুনীয়া তামোল গছ আছে, সৌন্দৰ্যটোতো কি ক'ম আৰু, আপোনালোকে নিজে চাই পিনে আপোনালোকে কমেণ্টত জনাই দিব। ৰাস্তাবিলাক পুৰা প্লাষ্টাৰ কৰা, এইটো নহয় এই বাবা। আকৌ খেলি মেলি লাগিল ৰাস্তা আমাৰ। এইপিনে মজা আছে রাস্তা, ভালো চাওকচোন আপোনালোকে, ঘৰ বাৰীবিলাক চাওকচোন, মানে অকণমানো ঠাই খালীকৈ ৰখা নাই। তামোল গছ, পাণ গছ, ফুল গছ, নেমু গছ, বিভিন্ন শাক পাচলিৰ খেতি, কি ক'ম মানে। ইমান ধুনীয়া এখন গাঁও, আমাৰ আগতে মই এনেকুৱা ধৰণৰ গাঁও দেখা নাই মানে। গাঁও দেখিছোঁ যদিও ইমান এখন ভৰা গাঁও মই দেখা নাই। তো মেঘালয়ত আজি আহি পিনে আমি ক'লৈ গৈ আছোঁ নাজানো। আমি যিটো গন্তব্যস্থান আমি ঠিক কৰিছিলোঁ, সেই ঠাইটো পামগৈ নাপামগৈ সেইটোও নাজানো, কিন্তু ভাল লাগিছে কাৰণে আমি আগবাঢ়ি গৈ আছোঁ। আৰু আপোনালোকেও জনাওক কেনেকুৱা লাগিছে আমাৰ এই ট্ৰিপটোৰ, এই ঠাইখিনি কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্টত জনাওক। তো আমি আহি এটুকুৰা ঠাই পালোঁ, ঠাইটুকুৰাৰ নামটো নাজানো, কিন্তু খুব ধুনীয়া ঠাই। মই কি ক'ম আপোনালোকক, মানে আপোনালোকৰ ৰাস্তাটো দেখালৈ, মেঘালয়ৰ এখন মানে একেবাৰে অসম আৰু মেঘালয়ৰ সীমান্তৰ এখন গাঁও, খুব ধুনীয়া গাঁও। মই আগতে এনেকুৱা ধৰণৰ ইমান মানে গছ গছনি থকা আৰু ইমান পৰিপাটি, আৰু গছ গছনিবিলাক ইমান ধুনীয়াকৈ মানে তামোল গছ হওক, ফল মূলৰ গছ হওক, ইমান ধুনীয়াকৈ সজাই ৰাখিছে, মানে ৰুইছে তেওঁলোকে, খুব ভাল লাগিল। ৰাস্তাটো আমি অচিনাকি ৰাস্তা এটাইদি সোমাই দিলোঁ, আমাৰ দূৰ হ'ল, কিন্তু তথাপিতো মানে ভাল লাগিলে মানে, কাৰণ আগতে নেদেখা এটা পৰিৱেশ, খুব ভাল লাগিলে। তো চাওঁচোন আপোনালোকক, যিটো আমি যোন ঠাইলৈ গৈছিলোঁ, একচুৱেলি ঠাইটোৰ নাম নকওঁ বুলি ভাবিছিলোঁ, তাত গৈ পিনে ক'ম বুলি ভাবিছিলোঁ।
তো ঠাইটোৰ নাম কৈ দিছোঁ মই শিলডুবি অসম আৰু মেঘালয়ৰ সীমান্তত থকা এটুকুৰা ঠাই জলপ্ৰপাত আছে চাগে তো দেখিলে গ'লে গম পাম তো কিন্তু ঠাইখিনি চাওকচোন আপোনাক কিমান ধুনীয়া লাগিছে পাহাৰৰ কাষত তো এতিয়া আমি আকৌ গৈ থাকিব লাগিব কাৰণ সময়ো যথেষ্ট হৈ আহিছে আৰু ৰাস্তাটো একেবাৰে অচিনাকি আমি গন্তব্য স্থানটো পোৱাগৈয়ে নাই আৰু পামগৈ নে নাপামগৈ সেয়াও গম নাই পোৱা গতিকে চাওঁচোন কি হয় ৰাস্তাটো মানে সাংঘাতিক বেয়া আগৰ যিখিনি আমি পাৰ হৈ আহিলোঁ সেইখিনি মাটিৰ আছিল কিন্তু এতিয়া মানে শিলগুটি আছে মানে তো যথেষ্ট এইখন দেখিছে আপোনালোকে কাঠৰ ডঙৰ দলং পাৰ হৈ যাবলগীয়া হৈছে কিন্তু আল্টিমেট ফিল কিন্তু নেক্সট লেভেল একদম এইখন কি হয় এইখন কিবা বিদ্যালয় নেকি নে চাৰ্চ নেকি কিবা হয় চাৰ্চ বা এনেকুৱা বিদ্যালয় চাই কিবা হ'ব এইটো চাৰ্চ কিয় নোৱাৰি চাওকচোন কিয় নোৱাৰি বোলো চাৰিজন যাওঁ নোৱাৰি বুলি ক'লে ৰাস্তাটো আছেতো ধুনীয়া মানে আমাৰ কি হ'ল আমি যিটো ৰাস্তাত আহি আছিলোঁ ন আপোনালোকক যিটো ৰাস্তা দেখাই আছিলোঁ সেই ৰাস্তাটো একচুৱেলি আমি ভুল ৰাস্তা এটাত গৈ আছিলোঁ মানে এইফালে আৰু ৰাস্তা নাই মেঘালয়ৰ এনেকুৱা এটা ঠাইত য'ত ৰাস্তাই নাই মানে এতিয়া চাওঁ আমি কোনফালেদি ওলাব পাৰোঁ অকণমান ভয়ো লাগিছে কাৰণ আগতে আহি পোৱা নাই এনেকুৱা ঠাইত আমাৰতো একেবাৰে অচিনাকি আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি ইয়াত একেবাৰে নেটৱৰ্ক নাপায় আৰু নেটৱৰ্ক নথকা ঠাইত মানে অলপ প্ৰব্লেমো হৈ যায় কিবা বিপদ হ'লে কাৰোবালৈ ফোন এটা কৰিবলৈ হ'ল বা যি কি নহওক বি পজিটিভ মই এইটো নিগেটিভলি কোৱা নাই আমি যাম ভাল লাগিছে তো আগলৈ আপোনালোকক দেখাই থাকিম তো প্ৰব্লেম এটা হৈ গ'ল মানে আমি যিটো ৰাস্তাত গৈ আছিলোঁ সেই ৰাস্তাটো সিমানখিনিতে শেষ হৈ থাকিলে আমি য'লৈকে গ'লোঁ আৰু আগলৈ যাব নোৱাৰি বোলে বাইকো পাৰ কৰিব নোৱাৰি তো এতিয়া উপায় নাই আমি এতিয়া ৰিটাৰ্ণ হ'ব লাগিব যি বাটেৰে আহিছিলোঁ সেই বাটেৰে কিন্তু তথাপিতো ভাল লাগিল যথেষ্ট ভাল লাগিলে সময়ো যথেষ্ট হৈ আহিছে এতিয়া আমি ক'ৰবাত কিবা খাব পাওঁ নেকি তাকে চাই আছোঁ চাওঁচোন কি হয় পূৰা ভোকত আছোঁ মানে দিনটো একো খোৱা নাই মানে ৰাতিপুৱাই খাই অহা গতিকে ইয়াতে সৰু দোকান এখন পাইছোঁ তাতে কিবা কিবি খাই লওঁ উপায় নাই এতিয়া মুড়ি লাডু পাইছোঁ মুড়ি খাই লওঁ ইমানেই ভোক লাগিছে মানে যি পাইছোঁ তাকে খাই দিছোঁ এয়া বুট ভজা একদম পাপৰ দি দিছে বঢ়িয়া লাগিছে সেই ঠাইখিনিত আমি যি পালোঁ তাকে খালোঁ আৰু খোৱাৰ পাছত মই বাইক চলাবলগীয়া হ'ল লগৰজন যথেষ্ট ভাগৰি গৈছিল ৰাস্তা যিহেতু বেয়া আছিলে গতিকে মাজতে ভিডিঅ' কৰা নহ'ল উভতনি যাত্ৰাত কিন্তু ঠাইখিনি আল্টিমেট ঠাই আছিলে আপোনালোকে নিশ্চয় দেখি গম পাইছে তো কেনেকুৱা লাগিলে আপোনালোকে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়া আমাৰ আহিবলগীয়া ভিডিঅ'বিলাক নতুন ভিডিঅ'বিলাক আপোনালোকে ন'টিফিকেশ্যন পাই যাব আগলৈ আৰু ধুনীয়া ধুনীয়া ঠাই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই